এটা দুটা আঁচনি উদ্বোধন কৰিবলৈ। তাৰপিছত উদ্বোধন কৰাৰ পিছত তেখেত এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। তাত তেখেত কৈছিলে যে যোনটো আপোনাৰ ইয়াত কেঞ্চাৰ হস্পিটেল স্থাপন হৈছিলে, এই কেঞ্চাৰ হস্পিটেল আমি যোৱা মাহ 27 দিনাখন আমি এটা দাবী কৰিছিলোঁ, আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। তাত আমি দাবী কৰিছিলোঁ যে ইয়াত পদবোৰ যিমানবোৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পদবোৰ ইয়াত সংৰক্ষণ হ'ব লাগে তথা ৰিজাৰ্ভেশ্যন হ'ব লাগে 100% ৰিজাৰ্ভেশ্যন। কিন্তু তাৰ বিপৰীতে যোৱাকালি চিএম মহোদয়ে কি ক'লে যে আপোনালোকে যে কেঞ্চাৰ হস্পিটেল লাগিবনে আপোনালোকে ইয়াত নিযুক্তি লাগিব। এই বিষয় লৈ পেলাই আমি নিন্দা কৰিছোঁ আৰু আমি স্পষ্টভাৱে আমি কৈছোঁ যে যদিহে এই চৰকাৰে জনবিৰোধী কাম কৰে, এই চৰকাৰে যদি যুৱক যুৱতীসকলক তেওঁলোকে আমাৰ দাবীখন পূৰণ নকৰে, তেনেহ'লে আমি ক'বলৈ বাধ্য হ'ম এই চৰকাৰখন যুৱক যুৱতীসকলক নহয়, এই চৰকাৰখন হ'ল এটা কৰ্পৰেট, এই চৰকাৰখন হ'ল এটা আম্বানী চৰকাৰ। আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ এটা আচৰিত কথা, যেতিয়া চিএম মহোদয়ে মন্তব্য দি আছিলে তেতিয়া আমাৰ চিএম ডক্টৰ তুলিৰাম ৰংহাঙে তেতিয়া একো কথা কোৱা নাই, তেওঁ নিমাত হৈ আছিলে, তেখেত হাঁহি আছিলে। তেখেত ক'ব লাগিছিলে যে এইবোৰ আমাৰ ইয়াত যুৱক যুৱতীসকলে বেলেগ স্থানত বেলেগ ৰাজ্যত তেওঁলোকে গুচি গৈ আছে, কাৰণ ইয়াত তেনেকুৱা জবছবোৰ নাই, ইয়াত তেনেকুৱা কোম্পানীবোৰ নাই। সেইকাৰণে আপোনালোকে আপোনাৰ ফালৰ পৰা কিবা এটা ভাল মন্তব্য দিয়ক বুলি ক'ব লাগিছিলে। কিন্তু তেখেত নিমাত হৈছে, কি খালি নিমাতে নহয়, তেওঁ এই বিষয় লৈ পেলাই তেওঁ হাঁহি আছে। তেওঁক আমি সুধিবলৈ বাধ্য হৈছোঁ সংবাদ মাধ্যম, আপোনাৰ সংবাদ মাধ্যম প্ৰচাৰ মাধ্যম ফালৰ পৰা, তেখেত কাৰ্বি নহয় নেকি? তেখেত কাৰ্বিৰ আৱেগ বুজি নাপায় নেকি? তেখেত কাৰ্বিৰ দুখ বেদনা বুজি নাপায় নেকি? তেখেত সঁচাকৈ কাৰ্বি, তেনেহ'লে কিহৰ কাৰণে তেওঁ কাৰ্বিৰ দাবী পূৰণ কৰিবলৈ তেওঁ মন নাই? সেইটোৱে প্ৰশ্ন। আৰু যদিহে কাউন্সিল ফালৰ পৰা চিএম ফালৰ পৰা আমাক এটা প্ৰতিশ্ৰুতি নিদিয়ে, তেনেহ'লে আমি আগন্তুক দিনত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু যদিহে প্ৰতিবাদ কৰাৰ টাইমত কোনোবা জেললৈ গুচি যায়, কিবা এটা হয়, সেই বিষয়টো লৈ পেলাই তুলিৰাম মহোদয় ইয়াত জগৰীয়া হ'ব। চলো দিয়ন্তে হ'ব।